কৈ দিয়া এনেকৈ হাই কৈ দিয়া হাই সঁচাকৈ দেই বহুত মানে মজা ভিউ মজা আছে আমাৰ দেহা আকৌ এয়া পুৰা ই অবাক হৈ গৈছে চাই কিনে কাৰণ আমি আহোঁতে পুৰা যেনেকৈ সিহঁতে চিঞৰিছে মানে এইটো কি হয় কৈ দিয়া মাংকি হয় এইটো ইমান এটিটিউড নেকি হেল্ল' ইমান ধুনীয়া ছোৱালীৰো এটিটিউড নাথাকে এপাই ঐ হেল্ল' বৰ এটিটিউড প্ৰস্তাৱি তই চালা প্ৰস্তাৱি তোৰ ফটো আকৌ মজা চ' গুড মৰ্ণিং এভৰিৱান চ' মই ফাইনেলি উঠি গ'লোগৈ আৰু তাৰপৰা উঠি কিনে মুখ চুখ ধুই ল'লোঁ আৰু তাৰপিছতে এইফালে দাদাই কৰি আছে এডিটিং পূৰা ছেটআপ মজাকৈ আছে এদিন দেখুৱাম আপোনালোকক ভালকৈ আৰু ছেটআপ পূৰা মজাকৈ আছে আৰু আপোনালোকক দেখুৱাম এদিন চ' ফাইনেলি উঠি গ'লোঁ আৰু তাৰপিছত এতিয়া বাহিৰত চাওঁ কেনেকুৱানো বতৰ হৈ আছে আৰু অ' মাই গড মজা বতৰ মজা হৈ গৈছে পূৰা একদম পূৰা ৰ'দ ওলাই গৈছে আৰু আমাৰ কাৰণে ওলাইছে আৰু থেংক ইউ চ' বতৰটো মজা হৈ গ'ল চ' আজি যোৱাটো পূৰা মানে চিয়'ৰ হৈ গ'ল আৰু চ' ফাইনেলি ওলাই মেলি ৰেডি আৰু চব এইফালে চাওক এয়া পানী লৈ লৈছে আৰু ওলাই কিনে হৈ গ'ল আৰু তাৰপৰা এইফালে আছে এইফালে গাড়ী পূৰা ৰেডি হৈ আছেগৈ তাৰপিছত এতিয়া লাহেকৈ ওলাম আৰু হাই হেল্ল' লাচিত নমস্তে সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ চ' মই এতিয়া আছোঁ সেই ডিগবৈ দাদা এজনৰ ৰুমত আছোঁগৈ বহুত দিন ধৰি দাদাই মোক মাতি আছিলে চ' মই সময় মিলাব পৰা নাছিলোঁ চ' কালি সময় মিলাই কিনে আহিলোঁ আৰু ত' আজি আমি যাম মিয়াও যাম তাৰপিছত এয়া আমাৰ লগত আছে আমাৰ দাদা ঋতুপৰ্ণা দাদা চ' আজি আমি যাম মিয়াও যামগৈ অঁ চ' মিয়াওলৈ যাম আজি পূৰা ধমাকা আজি ভিডিঅ' হ'ব গতিকে আপোনালোকে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে চাব চ' দাদাৰ বিষয়ে এতিয়া চ' ওলাই গ'লোগৈ দাদাই সোমাই গ'ল ভিতৰত এতিয়া মই আৰু ইয়াত আছে এয়া আমাৰ দেহা আছে হাই কৈ দিয়া এনেকৈ হাই কৈ দিয়া হাই ত' এতিয়া মই ইয়াত সোমাম চ' ফাইনেলি সোমাই গ'লোগৈ আৰু এইফালে আছে আমাৰ বৌ গুড মৰ্ণিং গুড মৰ্ণিং এতিয়া লেটছ ষ্টাৰ্ট আৰু চ' বৰ্তমান এতিয়া আমি সোমাই গ'লোগৈ মাৰ্ঘেৰিটালৈ আৰু মাৰ্ঘেৰিটাক বোলে কয়লা ৰাণী বুলি কোৱা হয় কয়লা পোৱা যায় ইয়াত বেছিকৈ চ' সেইকাৰণে মাৰ্ঘেৰিটাক কয়লা ৰাণী বুলি জনা যায় এতিয়া আপোনালোকক অলপ এই আমি পালোঁহি আপোনাৰ ওল্ড হেৰিটেজ পাৰ্ক মিউজিয়াম মানে যিটোত মানে বিভিন্ন ধৰণৰ কয়লাৰ মানে কেনেকৈ উদ্ভাৱন হ'ল গোটেইখিনি দেখুওৱা আছে চ' এতিয়া আমি লিডু পালোগৈ আৰু এতিয়া লিডুৰ ভিউটো চাওক ইয়াৰ পৰা একদম পূৰা পাহাৰ দেখিছে এয়া চাই লওক এইটো হয় লিডুৰ ভিউটো চাওক পাহাৰ ষ্টেচনটো একদম ওচৰতে দেখা যেন লাগিছে ৰেলৱে ষ্টেচন এইটোৱে অ' চ' দাদাই ক'লে যে অলপ ইয়াৰ পৰা ভিউ অলপ ভাল দেখিবলৈ অ' মাই গড এনেকুৱা ভিউ সঁচাকৈ দেই বহুত মানে মজা ভিউ मजा व्यू वाह क्या बात है भाई मजा व्यू वाव सो ये व्यू चाই লওক আপোনালোকে চেক কৰক वाव व्हाट ए व्यू পাছ বনাব লাগিব ইয়াতে নি অঁ চ' এতিয়া আমি অৰুণাচল বৰ্ডাৰ পাই গ'লোহি তো ইয়াত অলপ পাছ বনাব লাগিব তো এতিয়া পাছ বনা এই দাদা গ'লগৈ পাছ বনাব এতিয়া চ' ফাইনেলি পাছ বনাই ল'লোঁ আৰু এটা কথা আপোনালোকক ক'ব লাগিব যে মই যিমান এতিয়া লংডিং যাওঁতে এনেকৈ আমি পাছ বনাওঁতে 50 টকা লৈছিলে কিন্তু ইয়াত আমি 3জন মানুহ আছোঁ জানো কেনেকৈ ল'লে আৰু খালি 20 টকা ল'লে এইটো ভাল লাগিলে আৰু খালি বেছিকৈ লোৱা নাই আৰু আপোনাৰ গাড়ীখনৰ নামত লৈছে মানে অঁ গাড়ীখনৰ নামত লৈছে ন
সো খন্তেক সময়ৰ পিছতে আমি পাই যামি আৰু 1 কিলোমিটাৰ দূৰ আছে মিয়াও পাই যাম আমাৰ ডেষ্টিনেশ্যন কি ধুনীয়া সুন্দৰ এখন পাহাৰ পিছফালে দেখিছেনে সুন্দৰ পাহাৰ এয়া গেট পাই গ'লোহি আৰু এতিয়া এই গেট পাৰ হ'ব লাগিব এতিয়া সো ফাইনেলি আহি পাই গ'লোহি মিয়াওলৈ আৰু এতিয়া আমি আহিছোঁহি প্ৰথমে ৱাইল্ড লাইফ চেঞ্চুৰী মানে হাল্লা কৰিছে আমাক দেখিয়ে হাল্লা কৰিছে নেকি এতিয়া আমি আছোঁ ৱাইল্ড লাইফ মিউজিয়াম নামদফা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ মিয়াও এয়া চাই লওক আপোনালোকে ৱেলকাম টু মিনি জু চ' ফাইনেলি কাটি ল'লোঁ সেই টিকেট 20 টকাকৈ লয় আৰু তিনিটা টিকেট কাটি ল'লোঁ পোৱালিটো ভাগৰ নালাগে টিকেট চ' এতিয়া নামদফা অভয়াৰণ্য চাই লওক এতিয়া ধুনীয়াকৈ ৱাও চ' এতিয়া এয়া হলৌ বান্দৰ আৰু এইফালে আছে আহি আমাৰ দেহা জিজ্ঞাসু এয়া পূৰা ই অবাক হৈ গৈছে চাই কিনে কাৰণ আমি আহোঁতে পূৰা যেনেকৈ সিহঁতে চিঞৰিছে মানে ভয় খুৱাই দিছে একদম মইতো ভয় খাই গ'লোঁ এয়া চাই লওক কৰ্তুত চাব লাগিব এতিয়া সিহঁতৰ এয়া ঐ চুপ ঐ চুপ ৰাম এইটো ব্লেক কালাৰ ন অলপ গিবন এইটো গিবন আকৌ ন এইফালে চাই লওক আৰু অলপ বেছিকৈ চিঞৰিছে আকৌ চিঞৰি সিহঁতৰ মানে মাত একদম ডিঙি পূৰা শুকাই গৈছে আৰু আমাক দেখি কিনে আৰু বেছিকৈ চিঞৰিছে আৰু চিঞৰিবলৈতো বহুত জোৰ লাগে ন ইমানকৈ চিঞৰিব নালাগে আৰু তাৰপিছত এইফালে ইয়াত কি আছে অ' মাই গড অজগৰ চাই লওক এটা কি হয় কৈ দিয়া মাংকি এয়া মাংকি ওকণি চাইছে মাংকিয়ে অঁ চিকুটিছে ন চিকুটি য়েছ গল্পং হেল্ল' তথাপিও ইয়াৰ একো কাম হাৰ নাই চক একো ইছ ৰাম মানে ই নিজৰ লগতে ব্যস্ত মানে হেল্ল' ঐ আচুৰি দিব বুলিয়ে ভয় আৰু ই মানে ভূমিকম্প আহিলে ই একো গমেই নাপাব আৰু ইছ ৰাম নিজৰ লগতে ইমান ব্যস্ত আৰু এই হেল্ল' কি হয় এইটো ইমান এটিটিউড নেকি হেল্ল' ইমান ধুনীয়া ছোৱালীৰো এটিটিউড নাথাকে এবাৰ ঐ হেল্ল' এইফালে নাই মই গছম দেই বহুত হাৰামি দেই চব আকৌ তাৰপৰা সেই ইয়াত আছিলে তাত মানে ফটো মাৰিম বুলি ক'লোঁ ভিডিঅ'টো কৰোঁতে নাচালেই তাৰপিছত আকৌ ফটো মাৰিম বুলি কওঁতে চব আকৌ ইয়ালৈ আহি গ'লগৈ একদম তাৰপিছত ইয়াত অলপ আছিলে তাৰপিছত তালৈ গুচি গৈছেগৈ মানে কমতি মানে ই বহুত উস্তাদ ইয়াৰ মানে এটিটিউডটো বহুত এটিটিউড প্ৰস্তাৱি তই চালা প্ৰস্তাৱি তোৰ ফটো আকৌ দিম বুলি ভাবিছোঁ মই বাই বাই আৰু ই মানে বহি আছে মন মাৰি কিনে অকলশৰীয়া বেচেৰীজনী এইফালে আছে হক দিয়ে এইটো চাই লওক চ' এইফালে ভালুক কোলা ভালুক এয়া কোৱা ভালুক পুৰা এই পুৰা মজা আছে ফটো উঠিছে আৰু ন ধুনীয়াকৈ হৈছে মাৰ ফটো বুলি কৈছে আৰু ই ফুৰি আছে য'ত ত'ত কি হয় বিয়েৰ ব্লেক বিয়েৰ না ভালুক পুৰা ফটো মাৰ কৈ আছে ইছ ৰাম পুৰা মানে সিহঁতৰ বৰিং লাগিছে মানে ককাই তাৰপিছত আৰু কি দেখিলোঁ ব্লেক বিয়েৰ দেখিলোঁ তাৰপাছত দেখিলোঁ ডিয়েৰ হৰিণা অজগৰ আৰু কাছ সৰু সেইটো বেছি ডাঙৰ নহয় A few moments later. চ' ফাইনেলি পাই গ'লোঁ সেই নামদফা জংগল কেম্পত পাই গ'লোঁ এতিয়া চাই লওক তো নামদফাৰ আপোনালোকক এতিয়া চাই ল'ব এইবোৰ দৃশ্যবোৰ হোৱাতে মানে চাই লওক এইবোৰ ঘৰবোৰ ইমান ধুনীয়াকৈ একদম কটেজবোৰ এইবোৰক কটেজ বুলি কোৱা হয় আৰু এইফালে আছে আমাৰ দেহা আকৌ ক'ত ফুৰিবা
बढ़िया है এইয়া আমি পালোহি এইটো হয় নামদফা জংগল কেম্প হয় মানে ইয়াত আপোনালোকে যদি আহে যদি আপোনাৰ আহোঁতে যদি ইয়াত দেৰি হৈ যায় তেন্তে ইয়াত কেম্প কৰি থাকিব পাৰে মানে ইয়াত ৰুম লৈ কিনে ভাড়া লৈ কিনে থাকিব পাৰে কিন্তু আমিতো এতিয়া লগে লগে ঘূৰি যাওঁগৈ কাৰণ গাড়ীও লৈ আহিছোঁ আৰু তো ইয়াত কোনো মানুহবোৰ চ' এই ল'ৰাটো সুধি ল'লোঁ যে ইয়াত থাকিবলৈ হ'লে মানে 2500 টকা লাগিব কেৱল 2জন তো মেক্সিমাম 3জন মানে ইমান থাকিব পাৰিব যদি আপোনালোকে অৰুণাচললৈ আহে যদি এইফালে মিয়াও ফালে আহে তেন্তে আপোনালোকে ইয়াত কেম্প কৰি থাকিব পাৰিব এক ৰাতিত 2500 টকা ল'ব বোলে আৰু এক্সট্ৰা চাৰ্জ লাগিব আপোনাৰ যদি কিবা খাম বুলি ক'লে মানে এক্সট্ৰা চাৰ্জ লাগিব চ' আপুনি ইয়াত থাকিব পাৰিব আৰু ইয়াৰ পূৰা আনন্দ উপভোগ কৰিব পাৰিব আনন্দ ল'ব পাৰিব আৰু পূৰা চ' আমাৰ এয়া দেহাই কি কৰি আছে এতিয়া সুধি লওঁ দেহা কোৱা কি কৰিছা তুমি হা এইবোৰ কেনেকুৱা আছিলে বাৰু ভালেই কি কৰিছা হা বগৰীটো বুটলিছা হা বগৰী খালা চ' বগৰী এয়া আমাৰ বৌয়ে বগৰী পূৰা বুটলি আছে আৰু পাই পাই ন হা দিয়ক মোকো দুটামান দিয়ক ভাল বগৰীছো পূৰা টেষ্টি বগৰী ইয়াত আহিলে আপোনালোকে বগৰী খাবলৈ খাব আৰু নেপাহৰিব বগৰী খাবলৈ পূৰা টেষ্টি বালিয়া বগৰী হয় টেষ্টি হ'বই এয়া চাওক বগৰী একদম পূৰা সেনেকৈ ছিঙি ল'ব পাৰিব আৰু চ' বগৰী এটা ছিঙি কিনে খাম আৰু মই নিজে মাই গড মজা টু গুড পূৰা বৌয়ে পূৰা বিচাৰি কিনে কিমান বিচাৰিলে বগৰী আপুনি আচাৰ থ'বলৈ লৈ যাব পাৰিব ইয়াৰ পৰাই Oh my God. বগৰী লভাৰ আৰু এইফালে দেহাই কি কৰি আছে চাই লওঁ ইয়াৰ আকৌ বেলেগে আনন্দ মানে এয়া ই নিজে নিজৰ মাজত মানে পূৰা আনন্দ লৈ আছে আৰু চ' যদি আপোনালোক কেতিয়াবা মিয়াওলৈ আহে তেন্তে জংগল কেম্পলৈ আহিব পাৰিব মেইন মিয়াওৰ পৰা বেছি নহয় 2 কিলোমিটাৰমান হ'ব পায় লেফ্ট ছাইডে আহিব লাগিব তেতিয়া ইয়াত আহিব পাৰিব এতিয়া ইয়াৰ পৰা আমি যাওঁগৈ বেলেগ ঠাইলৈ চ' এতিয়া আহি পাই গ'লোহি ৰিভাৰ কেফে তাৰ পৰা অলপ এই জংগল কেম্পৰ পৰা আহি কিনে লেফ্ট ছাইডে ঘূৰিলে মানে এইটো পোৱা যায় ৰিভাৰ কেফে চ' ইয়াৰ পৰা সেইফালেও কিবা দেখি আছে চাই লওঁ সুধি লওঁ কি কিনো আছে এইফালে আৰু পৰা ভিউ চাই লওক ৱাতে ভিউ আৰু ইয়াত পানী হ'লে মানে আৰু ভাল লাগিব পায় চাই লওঁ কি আছে বোলে সেইফালে কমাই দিছে চ' এইফালে চলি আছে ফটোশ্বুট ধুনীয়াকৈ আৰু বৌয়ে মাৰিছে এয়া ইয়াত ফিল মানে মজা লাগিব আৰু
ফাইনেলি ইয়াত বহুত দেৰি ইয়াত অলপ দেৰি ৰখিলোঁ আৰু সেই ইয়াত বোলে সেইফালেও যাবলগীয়া আছিলে কিন্তু সেইফালে নগ'লোগৈ কাৰণ গাড়ী এনেকৈ অলপ ৰিস্ক ল'ব নোৱাৰিতো তো ফচিব পাৰে ন তো সেইকাৰণে ইয়ালৈকে লাষ্ট আপোনালোকক ইয়াত দেখুৱালে এইবোৰ ভিউজবোৰ চ' কেনেকুৱা লাগিলে আপোনালোকে ক'ব তো এইটোৱে লাষ্ট আপোনালোকক দেখুৱালোঁ আৰু এইটো হয় ৰিভাৰ কেফে চ' এতিয়া বনি আছে ইমান ভালকৈ হোৱা নাই চলি মানে বনি আছে তাৰপিছত বনিলে মানে আৰু ধুনীয়াকৈ হ'ব পাৰে চ' ইয়ালৈকে আছিলে আমাৰ এই ব্লগটো চ' বৰ্তমান জাগুন পালোহি আৰু জাগুনত এতিয়া আমি সোমাইছোঁ এটা ৰেষ্টুৰেণ্টত সোমালোঁ আৰু পূৰা ভোকো লাগিছে সেইফালে পূৰা ইমান ৰেষ্টুৰেণ্ট বিচাৰিলোঁ মানে ক'ৰবাত বোলে লাঞ্চ ব্ৰেক হৈছে ক'ৰবাত কি হৈছে মানে ক'ৰবাত খানা নাই সেনেকৈ চ' একেবাৰে আহি কিনে জাগুনতে খাম বুলি ক'লে দাদায়ো আৰু মই ক'লোঁ তেনেকৈ এয়া চাই লওক টোপোলা ভাত ইয়াত টোপোলা ভাত ধুনীয়াকৈ এইফালে খুলি দিয়া আছে দাদাই চ' এনেকৈ টোপোলা ভাত এইফালে আছে পৰ্ক টোপোলা ভাত ধুনীয়াকৈ দিয়ে বুলি কৈছে দাদাই চ' এতিয়া খাই লওঁ কি কেনেকুৱা লাগে চ' দাদাৰ লগত মিয়াও জাৰ্ণি কৰি কিনে দাদা আৰু দাদাৰ পৰিয়ালৰ লগত মানে ফেমিলিৰ লগত মিয়াও জাৰ্ণি কৰি কিনে বহুত ভাল লাগিলে চ' দাদাৰ এটা চেনেল আছে RLJ ফেমিলি ব্লগছ বুলি চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লিংকটো ডেছক্ৰিপশ্যনত দি দিম তেওঁলোকৰো ব্লগ বহুত ধুনীয়া ধুনীয়া বনায় আমাৰ বৌৱে ধুনীয়া ধুনীয়াকৈ ৰেচিপি বনায় চ' আপোনালোকে আৰু ব্লগো বনায় ত' চাব পাৰিব চ' মিয়াওলৈ ইমানেই আছিলে চ' কেনেকুৱা লাগিলে আপোনালোকে ক'ব যদি ভাল লাগে তেন্তে কৰি দিব কমেণ্ট আৰু লাইক আৰু যদি চেনেলটো নতুন তেন্তে কৰি দিব চেনেলটো ছাবস্ক্ৰাইব টিল দেন নেক্সট ব্লগত লগ পাম টিল দেন টাটা বাই বাই টেক কেয়াৰ বাই বাই